হে গাইজ স্বাগতম জানাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন। তেখেতে কৈছিল যে মোৰ জন্মদিনটো বেলেগ কৰাত কৰি শিক্ষক দিৱস হিচাপে উদযাপন কৰিব দিছিল আৰু সেইবাবে আজি আমাৰ স্কুলত চুৰচুৰী হাইস্কুলত শিক্ষক দিৱস উদযাপন কৰিছোঁ। তো গাইজ বহুত কিবা কিবি কৰি আছোঁ আৰু এনেকুৱাকৈ আৰু তাৰ মাজত সময় উলিয়াই অকণমান ভিডিঅ' কৰিম বুলি ভাবিছোঁ। তো গাইজ বলক আপোনালোকক দেখুৱাই আছোঁ বাকীখিনি কি হয়। আমি এতিয়া কাম কৰিব আছোঁ, আহক। এয়া সৰ্বপল্লী ৰাধাকৃষ্ণৰ ফটো, ইয়াতে আমি কৈ চব ৰেডি কৰি থৈ দিছোঁ। আপোনালোকক মাল্য অৰ্পণটো দেখুৱাই দিম আৰু ভিতৰত দেখুৱাইছোঁ। ভিতৰত এনেকুৱা পৰিৱেশ বৰ্তমান, এইবিলাক আমি এনেকৈ সজাই দিছোঁ, এইবিলাক বেলুন চেলুন লগাই দিছোঁ, এইবিলাক এনেকৈ চুপ চুপ জ্বলাই, এইবিলাক মুখচা এনেকুৱাকৈ লিখি দিছে হেপী টিচাৰ্ছ ডে, এইবিলাক ফুল চুল বঢ়িয়াকৈ লগাই দিছে। তো বাকীবিলাক দেখুৱাই আছোঁ। থিয়েটাৰৰ সন্মুখত ভিৰ লগা আনিছোঁ, বাপৰে বাপ ইমান ষ্টুডেণ্ট আমাৰ ইমান টিচাৰ। থিয়েটাৰৰ সন্মুখত যেতিয়া ক'লে ভিৰ লাগিছে ইমান মানুহ, বাপৰে বাপ একদম থিয়েটাৰৰ দৰে গৈছে গাইজ খেলাখন। শিক্ষক দিৱস উপলক্ষে ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয়, প্ৰমুখ্য শিক্ষাগুৰুসকল আৰু মৰমৰ ভাই ভণ্টি তথা বন্ধু বান্ধৱীসকল, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস আৰু এই উপলক্ষে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিকৃতি বন্তি প্ৰজ্বলন কৰিবলৈ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু আহ্বান জনালোঁ আৰু মাল্যাৰ্পণ কৰিবলৈ আমাৰ শ্ৰদ্ধাৰ জবা হাজৰিকা বাইদেউ আহ্বান জনালোঁ। কথা কি কৰি আছ? Oh, sambil cari gede. Raulo video. Isi. Raulo kongro. Đây này. Đây xin ơi. Aku beli si Hawat. Đây này nè.
ঐ ভিতৰত যা এয়া মাল্য অৰ্পণ কৰাৰ পাছত phát tay biết được rồi. শিক্ষক দিৱস কেনেকৈ হ'ল এই প্ৰতিটো বক্তব্যত দেখা পাইছোঁ। শিক্ষক দিৱস কাৰ হেৰিত জন্মদিনত পতা হয়। একেবাৰে শিক্ষাৰ শেষলৈ শিক্ষাটো শেষ নাই, তথাপি শেষ পৰ্যায়লৈ তেওঁ একেধাৰে লৈ গৈছিল। শিক্ষাৰ যিটো জ্ঞান, শিক্ষাৰ যিটো মানদণ্ড, এইটো তেওঁ একেধাৰে তেওঁৰ মনত ধৰি ৰাখি আমাৰ আজি সমাজৰ কাৰণে সুযোগ দিছে। এই সুযোগটো তেখেতৰ কাৰণে সম্ভৱ হৈছে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেওঁলোকৰ কাৰণে তেখেতে আমাৰ কাৰণে যিটো উপহাৰ দিছে, তেখেতক আজি আমি ইয়াৰ পৰা কৰিছোঁ। তেখেতৰ পাছত দাঙি মেলিছোঁ। লগতে স্কুলতে গোটেই বিশ্ব লেভেলত যিমান শিক্ষাৰ্থী আজি অহৰহ চেষ্টা কৰি সমাজ গঠনত কি কৰিছে, হৈ আছিল প্ৰেচিডেণ্ট আছিল আমাৰ নিচিনা হৈ আছে। কিন্তু লাগে দি স্পিকাৰত ভালকে ধৰ।
তাতে অহানকে রিক্সা পেলে বুড়া আঙুল দিদি জানছে এই মাইকটো দূৰক লৈ যা মাইকটো দূৰক লৈ যা আৰু লৈ আ যিমানখিনি আছিল যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট এটা কৰিব নাপাহৰিব তো